আমাৰ মৰমৰ সাংবাদিক বন্ধুসকল, আজি মই খিলঞ্জীয়া জনজাতি সাহিত্য সভা অসম, ইণ্ডিজিনাছ ট্ৰাইবেল সাহিত্য সভা অফ আছাম, ইটছাৰ তৰফৰ পৰা গুৱাহাটী মহানগৰীৰ শিলহাকো বৰবাৰীত যি উচ্ছেদ কাৰ্য খিলঞ্জীয়া জনজাতীয় লোক আৰু খিলঞ্জীয়া অসমীয়া লোকসকলক যোৱা 13 মে তাৰিখে অমানৱিকভাৱে উচ্ছেদ কৰা হ'ল, সেই বিষয়ে আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত সকলোৱে জানিছে, অৱগত হৈছে। যোৱা 20 তাৰিখে গুৱাহাটী জিলা বড়ো সাহিত্য সভা, গুৱাহাটী জিলা বড়ো ছাত্ৰ সন্থা, গুৱাহাটী জিলা মিচিং ছাত্ৰ সন্থা আৰু গুৱাহাটী জিলা ট্ৰাইবেল সংঘৰ যৌথ উদ্যোগত এটা শিলহাকো বৰবাৰীত ধৰ্ণা কাৰ্যসূচী হৈছিল আৰু সেই ধৰ্ণা কাৰ্যসূচীত মই নিজে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ পৰা যোগদান কৰিছিলোঁ। আৰু এই কথাটো মই ক'বলৈ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমে যোৱা নৱেম্বৰ মাহতেই খিলঞ্জীয়া জনজাতিসকলৰ ওপৰত যে উচ্ছেদ কাৰ্য বৰ্তমান চৰকাৰে কৰিছিল, তেতিয়াৰ পৰাই আমি এই বিষয়ত মাত মাতি আহিছোঁ। বৰচলা শিলহাকো বৰবাৰীত যি উচ্ছেদ কাৰ্য, এই উচ্ছেদ কাৰ্য মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমলত এইটো তৃতীয়বাৰৰ উচ্ছেদ কাৰ্য হৈছে যোৱা 13 মে তাৰিখে। এই বিষয়টো যোৱাকালি আমাৰ অসমৰ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী মাননীয় ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত দিনৰ 11:30 বজাত আলোচনা কৰা হৈছিল। সেই আলোচনাত আমি মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছোঁ আৰু সেই স্মাৰক পত্ৰ কপি আগতীয়াকৈ আমাৰ জনজাতি উন্নয়ন মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰি মাননীয় ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি যিখিনি খিলঞ্জীয়া জনজাতি আৰু খিলঞ্জীয়া অসমীয়া লোক ইতিমধ্যে উচ্ছেদিত হৈছে, সেই লোকসকলক পুনৰ সংস্থাপনৰ কাৰণে বিকল্প ব্যৱস্থা কৰাৰ বিষয়ে আলোচনা কৰি ব্যৱস্থা ল'ম বুলি কৈছে। যোৱা 2008 চনতেই তেতিয়াৰ কংগ্ৰেছ চৰকাৰে বৃহত্তৰ গুৱাহাটীৰ চচল, বৰবাৰী, শিলহাকো আৰু হেঙেৰাবাৰী অঞ্চলৰ লগতে সমগ্ৰ মহানগৰীৰ আশে পাশে থকা বিভিন্ন ঠাইবিলাক সংৰক্ষিত ৰাখিবৰ কাৰণে এটা আইন বিধেয়ক অসম বিধানসভাত পাছ কৰিছিল। সেই ভিত্তিত বৰ্তমান শিলহাকো আৰু বৰবাৰী অঞ্চলত বছৰ বছৰ ধৰি বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰা হৈছে। কিন্তু আমি নথি পত্ৰ তথ্য পাতিসমূহ সংগ্ৰহ কৰি দেখিলোঁ, তাত বহুতৰে বহু বছৰ তাত ভোটাধিকাৰ ভোটৰ কাৰ্ড আছে, বিদ্যুৎ বিভাগৰ ইলেক্ট্ৰিচিটি বিল আছে, ৰেচন কাৰ্ড আছে আৰু GMCৰ হোল্ডিং নম্বৰ অথবা গৃহ পঞ্জীয়ন আছে। সেই অঞ্চলতে চচল অঞ্চলত এই শিলহাকো বৰবাৰী এৰিয়াত প্ৰায় 55 বিঘা মাটি অসম সাহিত্য সভাৰ নামত আছে আৰু তাৰ আশে পাশে ডাঙৰ ডাঙৰ অট্টালিকা, হোটেল, ৰাজপ্ৰসাদৰ দৰে বাসভৱনো নিৰ্মাণ কৰা হৈছে। তো 2008 চনতে যদি এই ধৰণে অসম চৰকাৰে আইন পাছ কৰিছিল, তেতিয়াহ'লে কি কাৰণত আমাৰ খিলঞ্জীয়া জনজাতীয় বা খিলঞ্জীয়া অসমীয়া, বড়ো, মিচিং এই জনজাতিসকলে আজি 15-20 বছৰ ধৰি তাত বাস কৰি থকা লোকক কোনো আগতীয়া জাননী নিদিয়াকৈ যোৱা 13 মে তাৰিখে ধাৰাসাৰ বৰষুণ চলি থকা সময়ত JCB বুলডোজাৰ লৈ পেলাই তাত এভেকশ্যন কাৰ্য কৰা হ'ল। এই বিষয়ে আপোনালোকে নিশ্চয় জানিছে। এই বিষয়টো যোৱাকালি মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি আলোচনাত উত্থাপন কৰিলোঁ আৰু আমি মিডিয়াত বা অসম চৰকাৰৰ ফালৰ পৰা কৈ আছে যে আমাৰ সেই যিটো শিলহাকো বিলত বৰবাৰীত যি এটা ডাঙৰ এটা প্ৰকল্প বনাইছে,
এই প্ৰকল্পৰ 100 মিটাৰৰ ভিতৰত যিবিলাক সোমাই পেলাই ঘৰ বনাইছে তেওঁলোকক ভাঙি দিয়া হৈছে বুলি কৈছে। কিন্তু আমি কৈছোঁ যে 100 মিটাৰ যদি তেওঁলোকৰ সীমাই আছিল, সেই সীমাটো তেওঁলোকে কোনোদিন তাত সীমা বা ফেন্সিং দিয়া নাই। নোহোৱাকৈ তেওঁলোকে 100 মিটাৰৰ কথা কৈ যোৱা 2021 চনলৈকে ৱাটাৰ লিজ, ইলেক্ট্ৰিচিটি কানেকশ্যন আৰু GMCৰ হোল্ডিং নাম্বাৰ পৰ্যন্ত দি আছে। সেইকাৰণে আমাৰ ৰাইজে এইখিনিত কোনো ধৰণৰ উচ্ছেদ কাৰ্য নহ'ব বুলি তাত বসবাস কৰি আছে আৰু সেইখিনি অকস্মাত এভেকশ্যন কৰি দিয়া হ'ল। সেইকাৰণে আমি যোৱাকালি মাননীয় মন্ত্ৰী মহোদয়ক কৈছোঁ যে যিটো 100 মিটাৰ ভিতৰত অবৈধ বেদখল কৰা বুলি কৈছে, তো এতিয়া এইখিনি অবজেকশ্যন কৰি পেলালে। তো সেই 100 মিটাৰৰ ভিতৰত আমি কৈছোঁ যে 70 মিটাৰ প্ৰকল্পৰ কাৰণে ৰাখি 30 মিটাৰটো আমাৰ খিলঞ্জীয়া, বড়ো, মিচিং আৰু অন্যান্য অসমীয়া খিলঞ্জীয়া লোকৰ কাৰণে পুনৰ সংস্থাপন বা পুনৰ ঘৰ বাৰী বনোৱাৰ কাৰণে সেই মাটিখিনি দিয়াৰ কাৰণে আমি যোৱাকালি মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছোঁ। মন্ত্ৰী মহোদয়ে যোৱাকালিয়েই মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ কথা আছিল। এতিয়া কি আলোচনা হৈছে সেই বিষয়টো নিশ্চয় আমি এইকেইদিনত গম পাম। আৰু আজি এতিয়া মই খবৰ পাইছোঁ, আমাৰ আজি মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই গুৱাহাটী জিলা বড়ো সাহিত্য সভা, গুৱাহাটী জিলা নিখিল বড়ো ছাত্ৰ সন্থা, গুৱাহাটী জিলা মিচিং সাহিত্য সভা, মিচিং ছাত্ৰ সন্থা আৰু গুৱাহাটী জিলা জনজাতি সংঘ, ট্ৰাইবেল সংঘক আমন্ত্ৰণ কৰি আলোচনা কৰাৰ কথা। নিশ্চয় ফলপ্ৰসূ হ'ব, এই কথাটো আমি আশা কৰিছোঁ। এতিয়া মই আজি ইয়াত এই কথাটো ক'ব বিচাৰিছোঁ যে ইমিডিয়েট মাননীয় জনজাতীয় উন্নয়ন মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক এই উচ্ছেদিত খিলঞ্জীয়া জনজাতি আৰু খিলঞ্জীয়া অসমীয়া লোকসকলক পুনৰ সংস্থাপনৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি অতি সোনকালে এটা কেবিনেট সিদ্ধান্ত কৰি তেওঁলোকক সেই স্থানতে পুনৰ সংস্থাপন কৰাৰ কাৰণে অসম চৰকাৰে দায়িত্ব ল'ব বা সিদ্ধান্ত ল'ব। যদি হয় তেতিয়াহ'লে 2008 চনৰ যি গুৱাহাটী মহানগৰ সম্প্ৰসাৰণৰ যি আইন, এই আইনটো সামান্য সংশোধন কৰি এই খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি, বড়ো, মিচিং আৰু অন্যান্য অসমীয়া ভাষী খিলঞ্জীয়া লোকসকলক সংস্থাপন কৰাৰ ব্যৱস্থা ল'ব বুলি মই আজি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ পৰা আজিৰ এই সংবাদ মেলৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ। কাৰণ এই ভৰ বাৰিষাত আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ শিক্ষা, এতিয়া গুণোৎসৱ চলি আছে, তেওঁলোকে আজি যোৱা 13 তাৰিখৰ পৰাই বিদ্যালয় যাব পৰা নাই, খাব পৰা নাই, ভালদৰে শুব ঠাই নাই, তাত ত্ৰিপাল টনি পেলাই তাত আছে। গতিকে এই যি অমানৱীয় এতিয়া দৃশ্য বা যি কাৰ্য, এই কাৰ্যটোৰ পৰা অসম চৰকাৰে নিশ্চয় সহানুভূতি দেখাব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি বিশ্বাস আৰু আস্থা ৰাখোঁ যে তেখেতে খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া বড়ো, কাৰ্বি, ৰাভা, ডিমাচা, দেউৰী, গাৰো বা তেনেকৈ ধৰণে আমাৰ অসমীয়া খিলঞ্জীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ অমানৱীয় কাৰ্য নকৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আৰু আস্থা আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই পুনৰবাৰ আৰু আহ্বান জনাইছোঁ যে অতি সোনকালে তেখেতৰ মন্ত্ৰীসভাৰ কেবিনেট সিদ্ধান্ত লৈ এই উচ্ছেদিত লোকসকলক নিজৰ নিজৰ সেই এলেকাতেই সংস্থাপন কৰাৰ কাৰণে, ঘৰ বাৰী বনাই দিয়াৰ কাৰণে ব্যৱস্থা ল'ব বুলি আজি মই সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাইছোঁ।